মাহঁত আহিব বুলি বা আৰু মই মিলি ৰাতিপুৱাৰ পৰাই ৰুমটো ধুনীয়াকৈ চিজিল কৰি ল'লোঁ আৰু মই গৈ অলপ আগবঢ়াই লৈ আহিলোঁ। তাৰপাছত ৰুমত আমি সকলোৱে মিলি খোৱা বোৱা কৰিলোঁ। খোৱা বোৱা কৰি প্ৰায় 2মান বজাত ওলাই গ'লোঁ বিশ্ববিদ্যালয়লৈ বুলি, বিশ্ববিদ্যালয়খন অলপ ঘূৰাবলৈ। আৰু বাৰু ঠিক 3মান বজাৰ পৰাই ডিউটি আছিল, গতিকে বাও আমাৰ লগতে ওলাই গ'ল। আৰু মাহঁত আগতে আহিছে বিশ্ববিদ্যালয়লৈ, কিন্তু খুৰীহঁতৰ এইবাৰে প্ৰথম হয়। গতিকে আমি প্ৰথম গ'লোঁ কমিউনিটি ৰেডিঅ'লৈ। বায়ে লৈ গ'ল আচলতে কমিউনিটি ৰেডিঅ' জ্ঞানমালিনীলৈ। আৰু তাৰপাছত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগসমূহ চালোঁ। বিভাগসমূহ মাহঁতে আগতে তেনেদৰে ভালদৰে ঘূৰা নাছিল, গতিকে ঘূৰালোঁ। আৰু এইখন হৈছে বিশ্ববিদ্যালয়ৰ পাৰ্কখনো অলপ ঘূৰালোঁ। আৰু মাহঁত এনেকৈ অহা নহয় আচলতে, তো যেতিয়া আহে তেতিয়া যথেষ্ট বেছি ভাল লাগে এইদৰে ঘূৰাই। আৰু অলপ বজাৰত কিবা কিনিব আছিল, গতিকে আহোঁতে সেই বজাৰত সোমালোঁ। থেংক ইউ ছ' মাছ ফৰ ৱাচিং মাই মিনি ব্লগ।